মৰ্নিং এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আপোনালোকক লৈ যাম আমাৰ কম্পিউটাৰ ইনষ্টিটিউটৰ এটা প্ৰগ্ৰেমলৈ। এতিয়া আমি আহি আছোঁ, এয়া লগতে মোৰ ফ্ৰেণ্ড আহি আছে, আমি দুজনী আহি আছোঁ। আৰু আজি আমাৰ প্ৰগ্ৰেমটো হ'ব বেষ্ট ষ্টুডেণ্ট অফ দ্য মান্থ এৱাৰ্ড দিয়া হ'ব। আৰু প্ৰগ্ৰেমটোত বাকী নাচ গান কবিতা বহুতকেইটা কাৰ্যসূচী আছে। আৰু আমাৰ লগতে আপোনালোককো দেখাই যাম, ব'লক আমি প্ৰগ্ৰেমটো উপভোগ কৰোঁ। সকলো ৰাইজসকল আমাৰ কামত লাগি আছে। এইফালে বেলুন ফুলাই আছে, এইফালে হাৱা পুৰা দিছে, হাৱা নহৈছে। আৰু এইফালে কৰিশ্মাই বেলুন গাঁঠি দিছে। কৰিশ্মা হাই কৰি দিয়া। আমাৰ ইনষ্টিটিউটৰ পৰা ওলাই আহোঁতে চবে মানে কোন কাৰ লগত যাব চব হেৰি কৰিবলগীয়া হৈছে নাই।
অনুষ্ঠানটোত উপস্থিত থকাৰ বাবে। আজি আমাৰ অনুষ্ঠানটোৰ মূল বিষয় হৈছে ষ্টুডেণ্ট অফ দ্য মান্থ। আমাৰ ইনষ্টিটিউটত প্ৰতিটো মাহৰ শেষৰ তাৰিখত বা 1 তাৰিখে বেষ্ট ষ্টুডেণ্ট অফ দ্য মান্থ এৱাৰ্ড দিয়া হয়। আৰু এৱাৰ্ডটো এনেকুৱা এজন ষ্টুডেণ্টক চিলেক্ট কৰা হয় যিজন ষ্টুডেণ্টৰ পৰা চিনচিয়াৰলি ক্লাছবোৰ কৰি যায়, ষ্টুডেণ্টৰ ক্লাছটোৰ প্ৰতি দিয়া এটেনশ্যন বা এক্সট্ৰা এক্টিভিটি যদি এড কৰে, তেনেকুৱা এজন যোগ্য ষ্টুডেণ্টকে আমি এৱাৰ্ডটো প্ৰদান কৰোঁ। আজি এৱাৰ্ডটো প্ৰদান কৰা হ'ব আৰু এৱাৰ্ডটো বেছি অলপ আমাৰ লাষ্টলৈ ৰাখিম, কিয়নো এৱাৰ্ডটো যদি আমি প্ৰথমেই প্ৰদান কৰি দিওঁ তেতিয়া হয়তো ক্লাছ মানে প্ৰগ্ৰেমটোৰ প্ৰতি ইণ্টাৰেষ্টটো সকলোৰে কমি যাব। চ' লাষ্টত আমি এৱাৰ্ডটো প্ৰদান কৰিম। আৰু আজি কাৰ্যসূচীত আমাৰ বহুতো নাচ গান কবিতা আদি আছে, গতিকে সকলোৱে উপভোগ কৰি যাব। আজি ভাল লাগিছে, নাজিৰা বালিঘাট ইনষ্টিটিউটৰ সকলো ষ্টুডেণ্ট মেমো আহিছে, ছাৰ সকলোকে ভাল লাগিছে আজি এনেদৰে লগ পাই। আমাৰ আজি কাৰ্যসূচী আগবঢ়াই নিবৰ বাবে মই গুণবিবাক মঞ্চলৈ অনুৰোধ জনাইছোঁ। লোকৰ যাত্ৰা অব্যৰ্থ অব্যৰ্থ আমি পালো জীৱনৰ অৰ্থ অভিনৱ। স্বাগত স্বাগত সতীৰ্থ, নমস্কাৰ। আজি এই অনুষ্ঠানটিত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউৰ লগতে বালিঘাট আৰু নাজিৰাৰ পৰা অহা এৰিজন ইনষ্টিটিউটৰ ছাত্ৰ ছাত্ৰীসকললৈ ধন্যবাদ আৰু স্বাগতম জনাইছোঁ। আজি এই অনুষ্ঠানটি কিয় পতা হৈছে আপোনালোকে নিশ্চয় অৱগত হৈছেই। প্ৰতি মাহৰ মূৰে মূৰে যোগ্য ষ্টুডেণ্টক এৱাৰ্ড প্ৰদান কৰা হয়, সেইকাৰণে আজি আমি এই অনুষ্ঠানটি ইয়াত আয়োজিত কৰিছোঁ। আৰু এতিয়া এই অনুষ্ঠানটোত সাহিত্য আৰু সাংস্কৃতিক বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰা হ'ব ইয়াত। আৰু এতিয়া এই অনুষ্ঠানটোৰ বিষয়ে যেতিয়া নাজিৰাত এডমিশ্যন ল'ব দিছিলোঁ, মই এডমিশ্যন লোৱাৰ আগত মই ছাৰক লগ পাইছিলোঁ মানে। তো মোক কম্পিউটাৰ শিকিবলৈ মোক কোনো মনো নাছিলে। ছাৰে ক'লে মানে তুমি আপুনি বুলি কৈছে, কিন্তু মই ছাৰক কৈছোঁ মইতো বহুত সৰু ছাৰ, আপুনি বুলি নামাতিব, তুমি বুলি ক'লে হ'ব নহয়। ছাৰে ক'লে মোৰ ব্যৱহাৰ মই সকলোকে সৰু ডাঙৰ আপুনি বুলিয়ে কওঁ। তাত বহুত ভাল লাগিলে, কিন্তু মোৰ অসুবিধা হ'ল মানে কলেজ মোৰ বালিঘাটত পোৱাৰ কাৰণে। তাৰপিছত মই ছাৰৰ লগত পাতিলোঁ, ছাৰ মই এতিয়া কি কৰিম? ছাৰে ক'লে বালিঘাটলৈ যাবগৈ। তাৰপিছত মই বালিঘাটলৈ গ'লোঁ, মানে মই ভাবিব নোৱাৰোঁ ইমানেই মৰমীয়াল এটা সহানুভূতি পৰিয়াল বুলি ক'বলৈ গ'লে নিজৰ দাদা বাইদেউ নিচিনা লাগে। বহুত মৰমীয়াল এটা পৰিয়াল আৰু বহুত আমি মৰম মিলা প্ৰীতিয়ে থাকোঁ। এপ্লিকেশ্যন ছফ্টৱেৰ, ইয়াত আমি বায়'ডাটা, ৰিজিউম, নিউজ লেটাৰ আদিসমূহ সৃষ্টি কৰিব পাৰোঁ। আৰু ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ হৈছে ই অতি সহজে যিকোনো দস্তাবেজ সৃষ্টি কৰাত সহায় কৰে, ই সন্ধানহীন শব্দবোৰ অতি সহজে বিচাৰি পোৱাত সহায় কৰে, আৰু ই অশুদ্ধ হোৱা শব্দবোৰ শুদ্ধ কৰাত সহায় কৰে। ই ৰং, গোল, ইটালিক, ষ্টাইল আদি বিভিন্ন খণ্ডক সমৰ্থন কৰে, আৰু ই গ্ৰাফিকেল আৰু ড্ৰয়িং অংশে সমৰ্থন কৰে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী পূজা গগৈ। পোনপ্ৰথমে আজি অনুষ্ঠানত উপস্থিত সকলোকে মই শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মোৰ প্ৰেজেণ্টেশ্যনৰ টপিকটো হৈছে টেলিৰ পেৰোলৰ ওপৰত মই প্ৰেজেণ্টেশ্যন কৰিছোঁ। পেৰোল হৈছে মানুহৰ এমপ্লয়িজনৰ মানে দৰমহা দিয়াৰ ক্ষেত্ৰত পেৰোল কৰা হয়। পোনপ্ৰথমে আমি নিজৰ এটা একাউণ্ট খুলি ল'ব লাগিব। তাৰপিছত আমি পেৰোল ইনফৰ্মেশ্যন মানে সকলোবিলাক এমপ্লয়িজনৰ ডিটেইলছখিনি ভৰাই ল'ব লাগিব। প্ৰথমতে পেৰোল ইনফৰ্মেশ্যনত আমি এমপ্লয়িজনৰ গ্ৰুপ নেম ইত্যাদিবিলাক ভৰাব লাগিব। প্ৰথমতে পেৰোল ইনফৰ্মেশ্যনত আহিব এমপ্লয়িজনৰ গ্ৰুপ। আমি ধৰি ল'লোঁ এমপ্লয়িজনে অফিচাৰ কৰে। তাৰপিছত আমি ধৰি ল'লোঁ এমপ্লয়িজনৰ নামটো হৈছে মিষ্টাৰ শইকীয়া। আজি ইয়াত উপস্থিত শইকীয়া ছাৰ আৰু বালিঘাটৰ মেম আৰু নাজিৰা মেম আৰু আমাৰ ইনষ্টিটিউটৰ মেমগৰাকীলৈ মই শ্ৰদ্ধা জনাইছোঁ। আজি মোৰ প্ৰেজেণ্টেশ্যনৰ টপিকটো হৈছে HTML-ৰ ওপৰত।
HTML-ৰ ফেমিলিটো হৈছে হাইপাৰ টেক্সট মাৰ্কআপ লেংগুৱেজ। HTML-ৰ দ্বাৰা আমি ৱেব ডিজাইন কৰি ৱেবছাইটৰ পেজ বনাব পাৰোঁ। 1990 চনত টিনবাৰ্লিয়ে HTML ডেভেলপ কৰিছিলে। আমি যদি এতিয়া দেখাব যাওঁ, আমি যদি দেখাব যাওঁ লগতে টাইটেল দি দিম। টাইটেলটোত আমি যেনিবা দিওঁ কিবা এটা কম্পিউটাৰ ইনষ্টিটিউট বুলিয়ে যদি দিওঁ, ফেকালিটি কৰিবৰ কাৰণে আহিবা। সেইদিন ধৰি মই তাত ধৰা কৰি আছো। যোনজনৰ মোৰ ছোৱালীজনী হ'ল, তেতিয়া মোৰ মাজত গেপিং আছিল। তাৰ পাছতে মই সেই ইনষ্টিটিউটটোৰ লগত মই জড়িত হৈ আছো। আৰু সেই যে মই দেখি আহিছিলো মোৰ সময়ত যে প্ৰেজেণ্টেশ্যন ছাৰহঁতে অৰ্গেনাইজ কৰিছিলে, সেইটোৰ পৰা কি কি হৈছিলে, তো সেইখিনি মই যেতিয়া পিছত মই যেতিয়া লিডিঙত থাকি ইনষ্টিটিউটটো আগবঢ়াই নিবলগীয়া হ'ল, তেতিয়া মই গোটেই ল'ৰা ছোৱালীখিনিকে সেই বস্তুটো দেখাইছিলো। আৰু তোমালোকে যেতিয়া প্ৰেজেণ্টেশ্যনবিলাক দিবা, টপিক চিলেকশ্যনটো বহুত ভাল হৈছে। আৰু ন' ডাউট ডলি আৰু কৃষ্ণই বহুত ধুনীয়াকৈ শিকাইছে। মানে যদি সিহঁতি নিশিকিলেহেঁতেন, সেইখিনি বস্তু প্ৰেজেণ্ট কৰিব নোৱাৰিলেহেঁতেন। কৃষ্ণ অপৰাধ দিনাখন শিৱসাগৰ জিলাখন সদায় বন্ধ থাকে। সেইখন কৃষ্ণ কিনিবলৈ জনাম হোৱাট ইজ দিছ ইজ পাহৰি দিবা, ইয়াত পাহৰি দিবা। দিছ ইজ মাৰি দিব লাগে, দিছ ইজ ফুড মাৰি দিব ফুড। তাত যদি মোক কিবা ভুল আছে, আই এম চৰি, দিছ ইজ মাই লেংগুৱেজ ভুল। হৰি নাম বিচাৰি খালো হাবাথুৰি, হৰি নাম বিচাৰি খালো হাবাথুৰি, হৰি নাম হৃদয় আছে মোৰ, হৰি গৈ হৰি নাম হৃদয়ত আছে। দেশৰ গহতে পদা গোসাঁই নামি আহে, ঘৰ গহতে পদা গোসাঁই নামি আহে, হৰি নাম হৃদয় আছে মোৰ, হৰি গৈ হৰি নাম হৃদয়ত আছে। অনমনত দিব বাবু, অনমনত দিব, অনমনত দিব বাবু। ক'ব যে খালি
कभी शाम बहे कभी निद्रा पल पल करे अचिंत्य ओ जिंदगी की सखा यूं ही रहना तू है सृष्टि ब्रह्मा तेरे पिता Namami Brahmaputra तेरी लहर में पिता की माहें मिले मेरे बूंदों से फसलों के मोती खिले सदियों से तेरे किनारे जीवन का है खजाना तू बहना यूं ही बहना ये धरती सजल कर बहना तू देश के तुझे का है मेरा दुश्मना ब्रह्मपुत्र नमामि ब्रह्मपुत्र কাৰণ আমাৰ মাইণ্ডছেটটো বেলেগ হৈ গৈছিলে বেলেগ হৈ গৈছিলে মানে কিছুমান বস্তু ভয় নকৰাকৈ হৈ গৈছিলে সেইটো কাৰণে সেই ভেলুটো চাগে সোমাব পাৰিলো তো সেইকাৰণে মই সেই সাহসিকতাটো দিব বিচাৰো আমাৰ ভাগৱক প্লিজ ৱেলকাম ভাগৱ মীনা মেডাম আপোনাক ভটাকে প্ৰদান কৰিব অনুৰোধ জনাইছো সকলোৱে যোনদাৰ হাত চাপৰি এটা হৈ যাওক
Thank you.
সমাপ্ত হৈছে আৰু এতিয়া আমি যাবলৈ লৈছোঁ আৰু ৰুমটো অলপ চাফ চিকুণ হৈ গৈছোঁ। বাকী সকলোৱে অলপ কামত লাগি আছে এইফালে। আকৌ সোমবাৰে যিহেতু ক্লাছ আছে গতিকে আমি অলপ চিজিল কৰি থৈ দিব ৰুমটো। এতিয়া আমাৰ প্ৰগ্ৰামটো শেষ হৈ গ'ল। এতিয়া আমি সকলো ঘৰলৈ যাবলৈ ওলাইছোঁ। বাকী সহায় সহযোগ কৰাৰ বাবে বহুত ধন্যবাদ তোমালোকক।